হেল্ল' এভৰিৱান, মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আপোনালোক সকলোৱে কি খবৰ জনাব। মোৰ বৰ্তমান আমি ভালে আছোঁ সকলো। আৰু আজি বাৰ্থডে ব্লগ এটা দিম বুলি ভাবিছোঁ। বাৰ্থডে মানে আমাৰ নন্দাজনী সৰুজনী তাইৰ বাৰ্থডে হয়। বাৰ্থডে মানে আমাৰ ঘৰতে চেলিব্ৰেট কৰিম বুলি ভাবিলে আপোনালোকে ব্লগটো শেষলৈকে চাই যাব। আৰু যিসকল মোৰ চেনেলত নতুন হয় সকলোৱে মোৰ চেনেলটো প্লিজ সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব, লাইক কৰিব, শ্বেয়াৰো কৰিব, কমেণ্ট কৰিব, আৰু অল নটিফিকেশ্যনো প্ৰেছ কৰি থ'ব। তেতিয়া মই আহিব লগা ভিডিঅ'বোৰ আপোনালোকে চবতকৈ আগত পাই থাকিব। ঠিক আছে, তেনেহ'লে ব'লক আমি ভিডিঅ'টোলৈ আগবাঢ়োঁ। এয়া ভণ্টি বাৰ্থডে পুৰা নিজে লাগি গৈছে আৰু ন? আজি নিজে কৰিবলগীয়া হৈছে। আৰম্ভ কৰিছো আৰু মোৰ বাৰ্থডে কেকটো দেখিলে নাই? বাৰ্থডে কেকটো নাই চোৱা, চাম ৰ'বা। এতিয়া লাগি থাকা লাহে লাহে। তেতিয়া নতুন ড্ৰেছ গিফ্টটো পালো বাৰ্থডে। এতিয়া আয়োজন কৰি থাকো, লাহে লাহে আপোনালোকক দেখুৱাম দেই। এয়া আমাৰ কাৰিকৰ লাগি গ'ল। পুৰি বনাইছো, পুৰি বনাইছো। ভণ্টিৰ বাৰ্থডে পুৰি বনাই আছো। সকলোকে আমন্ত্ৰণ জনাইছো। সকলোকে আমন্ত্ৰণ জনাইছে। নিমন্ত্ৰণ জনাইছে। জ্বলি গৈছে নেকি? বেছি গৰম হৈ গৈছেগে নেকি? এইফালে বাইদেউ আহি পালেহি। হাই কৰি দিয়া লাজ কৰিছে। বাৰ্থডে কেকটো ন এইটো উঠাই দিছো। মিষ্টাৰে দিছে নেকি? মিষ্টাৰে দিয়া গিফ্ট। ধুনীয়া লাগিছে কেকটো। ধুনীয়া লাগিছে কেকটো। আকাশ, ধংকু, ৰিহান, বাৰ্থডে হচ্ছে নেকি ভণ্টি? আমি পাছত খাম, কলে খোৱা নাই, আমি পাছত খাম। দাদা খান দিয়া। মোক কেকনা খুব দেখুৱাইছে আৰু নিজে ক'লে
এইবাৰ ভকতক ক'লে নেকি ভকতক ক'লে নেকি বাইদেউ ধৰা চবকে কোৱা এইখিনি লগাই পেলাই নি এতিয়া মানুহক কৈ দেখুৱাব এনেকে বাৰ্থডে কেকে চেলেকিলে বুলি কেকে চেলেকিলে বুলি এফালে কোৱা কি কৰিব লাগে প্লেটত দিলে প্লেটত দিয়া বলা কেক খাইছে বোলো এনজয় কেক কাজ কেক খোৱা ভাই বাইদেউক ধৰা কেক এতিয়া লগাবলৈ বগা কৰি দিয়া বাইদেউক কেক লগাই পেলাই ভণ্টিক মই এনেই ধেমালিহে কৰিছোঁ সোণৰ নহয় আঙুঠিটো এইটো মোৰ নবৰ ফালৰ পৰা স্পেচিয়েল গিফ্ট এইটো বায়ে দিছে মায়ে কি দিলে জানো মায়ে শাৰী এখন দিলে এইটো কুৰ্তি মানুহজনে দিলে আৰু বায়ে এগৰাকীয়ে চেণ্ডেলযোৰ লৈ থৈছে তুমি মোৰ বুকুতে গোপনে গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে আৰু এয়া গধূলিলৈহে ভাতৰ আয়োজন কৰা হ'ল আৰু দিনত মানে লুচি ভাজি তেনেধৰণে চিম্পুলকেই খোৱা হৈছিলে মানে ঘৰৰ ফেমিলিটোৰ মাজতহে বাৰ্থডে পতা হৈছিলে ভণ্টিয়ে মানে অকল কেকটোহে কাটিছিলে তাই মানে এনেই ডাঙৰকৈ পতা নাই আৰু বাৰ্থডে সেইকাৰণেহে মানে একদম চিম্পুলকৈ আৰু মানে এয়া গধূলি ভাত খাই থাকোঁতে মই অলপমান ভিডিঅ' কৰি ৰাখিলোঁ এইফালে ভণ্টি ভিনদেউ মিষ্টাৰ ভণ্টি হাজবেণ্ড আটাইকেইটাই ভাত খাই আছিলে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ তুমি মোৰ আৰু এয়া মই ফটো কেইকপিমান এড কৰি দিলোঁ শেষত আপোনালোক সকলোৱে মোৰ চেনেলটো যিসকল নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব ঠিক আছে তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই লাভ ইউ অল মাই ফ্ৰেণ্ডছ